আগলৈ যাম আমি, আগলৈ চাওক মেজিটো আছে এইটো জ্বলাই দিব। আৰু আমাৰ ইয়াত ফিল্ডতো আছে মেজি, তো অকণমান পিছতে মানে এইবিলাক চব জ্বলাই দিব। আপোনালোকে চাব, আপোনালোকে ভিডিঅ'বিলাক চব দেখুৱাম আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আমাৰ মামা টোপনিৰ পৰা উঠি কিনে মানে বেয়া গামচা পিন্ধি কিনে আহি গৈছে। ৰাতি মানে কি গা ধুইছা? ৰাতিপুৱা গা ধুইছা? ৰাতিপুৱা ইয়াতে আহিছা মামা। ই মেজিক কেইটাত জ্বলাব? হা? তো ইতিমধ্যে আমাৰ মামাই মানে ইয়াতে আহি পালে। আমি মেজিকটো জ্বলাব অলপ পিছত, তো আমি চবে চাম, হয়নে নাই? চবে চাম। এয়া আমাৰ ৰিহান আছে ইয়াতে, ৰিহানো আছে। ৰিহান কেনেকুৱা লাগি আছে মানে একদম আমাৰ মামাই মানে মামাৰ হাঁহিটো কিন্তু ধুনীয়া লাগে দেই। যে আমি শ্বাহৰুখ খানৰ দৰে হাঁহিটো মাৰি দিয়ে না। গা চা ধুই কিনে মামা আহি যা, গা চা ধুই কিনে জ্বলাই দিব। মেক্সিমাম 10টা বজাত মানে জ্বলাই দিব। ইয়াত ৰাতিপুৱা কোনো নাছিলোঁ, সেইকাৰণে 10টা বজাত জ্বলাই দিব। তো এইবিলাক ফুটেজটো আপোনালোকে চব দেখুৱাম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু কথাটো হ'ল যে ইয়াতে খেল হ'ব ধুনীয়া ধুনীয়া, তো চব আপোনালোকক দেখুৱাম, ভিডিঅ'টো খালি স্কিপ নকৰিব। দৰ্শন আহিছে, দৰ্শন কৰিবলৈ আজিকালি আহি আমাক দেখুৱাব। এই চিধাকৈ দিলি নহয়, এয়াকৈ গুচি গ'ল। দৰ্শন গৈ থকা নাই নহ'ল দেই। ঐ ক'ত হাত দিছা? ঐ ক'ত হাত দিছা? ক'ত হাত দিছা? ক'ত হাত দিছা? গুণগুণ বৰ ধুনীয়াকে গৈ আছে। উঠা বহা, উঠা বহা, উঠা উঠা বহা, উঠা বহা, উঠা। বুঢ়া মানুহ তো দেখিছে গৈ থাকে। কিয় বিজেতাক বঁটাটো প্ৰদান কৰাৰ কাৰণে আহ্বান জনাইছোঁ। এয়া তৃতীয় পুৰস্কাৰ বিজয়ী আইছা বেগম, বঁটা প্ৰদান কৰিছে নিৰ্মলা প্ৰভা দেৱীয়ে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গানটো দিয়া, धरा मोबाइल धरा।
Thank you.